গুড মৰ্ণিং, নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমি আছোঁ বৰ্তমান কাহিলীপাৰ অৱস্থিত পাৰ হৈছোঁ ওচৰত থকা তেত্ৰিছকুৰি দেৱালত। আমি এতিয়া ভিতৰত মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছোঁ। চাই থাকক আজিৰ ব্লগটো আপোনালোকে। আমি মেইন মন্দিৰটো পালোহি, চাই থাকক। ইয়াৰ ভিতৰলৈ যাম এতিয়া। ইয়াতে মন্দিৰৰ মেইন চাকি জ্বলোৱা থোৱা, ইয়াতে চাকি জ্বলাম এতিয়া আমি। চাকি বন্তি জ্বলালোঁ এতিয়া আমি মূল মন্দিৰলৈ গৈ আছোঁ। ইয়াতে মূল মন্দিৰৰ ভিতৰত যিমান আমাৰ সকলো দেৱ দেৱী আছে দেখিবলৈ পাইছোঁ। কি সুন্দৰ মূল মন্দিৰৰ পৰা এতিয়া চাকি বন্তি জ্বলাই আহিলোঁ। এতিয়া আকৌ ইয়াতে বহুতো দেৱ দেৱী ইয়াতে মূৰ্তি আছে। ইয়াতে আমি আকৌ চাকি বন্তি জ্বলাম। ইয়াতে শিলৰ ওপৰত আছে, ইয়াত চাই থাকক। ইয়াতে বহুতো আজি ভক্তপ্ৰাণ ৰাইজ আহিছে পূজা পাৰ্বণ কৰিবলৈ। এয়া চাই থাকক। ইয়াতে চাকি বন্তি জ্বলাম আকৌ এতিয়া। ইয়াতে আছে গণেশৰ মূৰ্তি, ইয়াতে গণেশৰ পূজা কৰা হয়। ইয়াতে এতিয়া আমি চাকি বন্তি জ্বলাম। 33 কোটি মন্দিৰ ইয়াতে দৰ্শন কৰিও ভাল লাগিল। আজি বহুত ভাল লাগিল এনেকৈ। আপোনালোকে আহিব ইয়াতে। ধন্যবাদ।